হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰ খবৰো ভালেই। আজি মই কোনো ৰেচিপি ভিডিঅ' বা ব্লগ লৈ অহা নাই আপোনালোকৰ মাজলৈ। মই দুটামান কথা ক'বলৈ কাৰণে আহিছোঁ। আচলতে আমাৰ অসমীয়া ভাষাটোক লৈ যিসকলে ইউটিউবত ভিডিঅ' বনায়, বিশেষকৈ তেওঁলোকৰ মনৰ কথা কিছুমান মই ক'ব আহিছোঁ। আৰু যিসকলে নতুনকৈ ইউটিউব জগতখনত এখোজ থ'ব বিচাৰিছে সেইসকলক মই নিজে সেই মানুহ হৈ পেলাই এজন মই ক'ব বিচাৰিছোঁ। আচলতে আমাৰ অসমীয়া ভাষাটো আমাৰ অসমৰ মানুহখিনিৰ মাজতে সীমিত, আৰু সেই অসমীয়া ভাষাটোক লৈ যদি মানুহে ইউটিউবত ভিডিঅ' বনাবলৈ চেষ্টা কৰিছে, প্লিজ সেইসকলক অলপ ছাপোৰ্ট কৰকচোন, মই সেইটো ক'ব বিচাৰিছোঁ। আৰু আমাৰ অসমৰ মানুহৰ প্ৰত্যেকজন মানুহৰে বেলেগ বেলেগ অভিজ্ঞতা আছে, বেলেগ বেলেগ জ্ঞান আছে, আৰু যদি সেইসকলে ইউটিউবৰ জৰিয়তে আনক শিকাব বিচাৰে, তেতিয়াহ'লে আপোনালোকেনো কিয় সেই মানুহজনক ছাপোৰ্ট নকৰে? অলপতো ছাপোৰ্ট কৰক, মই সেইটো ক'ব বিচাৰিছোঁ। আজিকালি মানুহৰ জীৱনত প্ৰত্যেকটো কথাতে এইটো মই নাজানো, এইটো মই কৰিব নোৱাৰোঁ, আগতে ইউটিউবত চাৰ্চ কৰে, কিন্তু সেই ইউটিউব চাৰ্চ কৰাতে আমাৰ সেই যিটো বিষয়ক লৈ চাৰ্চ কৰে সেইটো অসমীয়াত ভিডিঅ' পোৱা হ'ব লাগিব, আৰু সেই অসমীয়া ভিডিঅ'টো চালেহে মানুহে বনাব। সকলোৱে ইউটিউবত ভিডিঅ' বনাব ভাল নাপায়, কিন্তু আমি যেতিয়া মানুহখিনিয়ে আদৰি ল'ব বেলেগ এটা বস্তু, এইটো বিষয়ত সেই মানুহজনক এইটো বিষয়ত ময়ো এইটো জানো, তেতিয়া হয়তো সেই মানুহজনেও উৎসাহ পাব, ময়ো বনাম, এইটো বিষয় মই জানো, মই আনক মই জনাব বিচাৰোঁ। কিন্তু আমাৰ অসমখনত এনেকুৱা, আগতে প্ৰশ্ন উঠাই ইউটিউবত ভিডিঅ' বনাইছা, পইচা কিমান পোৱা? হাৰে, হয়তো যিসকলে জানে সেইসকলে জানে, কিন্তু যিসকলে নাজানে ইউটিউবত ভিডিঅ' বনালেই পইচা নাপায়। বহুত ডাঙৰ ডাঙৰ, বহুত ভাল ভাল ধুনীয়া ধুনীয়া ভিডিঅ' বনায়, কিন্তু মানুহে নাচায়, ভিউ নাহে। মই নিজে দেখা পাইছোঁ, ইমান ধুনীয়া কণ্টেণ্ট, ইমান ধুনীয়া বিষয়বস্তু, কিন্তু মানুহে ভিডিঅ'ত নাচায়। কিন্তু সেই মানুহটোক মটিভেশ্যন দিবৰ কাৰণে আপোনালোকে ভিডিঅ' চাওক। সেইকাৰণে মই কৈছোঁ, আমাৰ অসমীয়া ভাষাটোত লৈ অসমীয়া ভাষাক লৈ ইউটিউবত অসমীয়াগিৰি দেখুৱাওক। মই কৈছোঁ, মই অনুভৱ কৰিছোঁ, কাৰণ মই আজি ইউটিউবত এখোজ দিবলৈ চেষ্টা কৰি আছোঁ। এইখিনি সময়ত মই নিজে উপলব্ধি কৰিছোঁ, আমাৰ অসমীয়া ভাষাটো মানে প্ৰত্যেকটো বস্তুৱে নিজৰ স্বাৰ্থৰ লগত জড়িত। আমাৰ অসমীয়াখিনিৰ মাজত মই বুজি নাপাওঁ কিয়, নাজানো মই কিমান শুদ্ধ কৈছোঁ, কিমান ভুল কৈছোঁ। হয়তো প্ৰত্যেকজনে যিসকলে ইউটিউবত ভৰি দিব খুজিছে আৰু যিয়ে ভাবে মই কৰিম বুলি, কৰক, একো কথা নাই। একদিন যদি ভাল বস্তু হয়, মানুহে আদৰি ল'ব, হয়তো অলপ সময় লাগিব। আমাৰ অসমখনত সময় লাগে, কিন্তু হ'বই। বেয়া বস্তু এটা পুতুককৈ মানে কি ক'ম আৰু, কিন্তু ভাল বস্তু এটা যদি কাম কৰে নানান প্ৰশ্ন কৰিব। সেইকাৰণে মই নিজে সন্মুখীন হৈছোঁ। মই ইউটিউবত ভিডিঅ' দিওঁ, আৰু সেই ভিডিঅ'ক লৈ মোৰ বহুত, নাজানো আপোনালোকে এই প্ৰশ্নৰ সন্মুখীন হৈছে নে নহয়, কিন্তু মই হৈছোঁ। পইচা কিমান পোৱা? আজিৰ যুগত মানুহে কোনে ইণ্টাৰনেট ইউজ নকৰে, কোনে মোবাইলত ৰিচাৰ্জ নকৰে? সকলোৱে 1000 MB থাকে, 1 GB লাগে সকলোকে দিনটোত। সেই 1 GB যদি অলপ কিবা এটা ভাল কামত যদি ইনভেষ্ট কৰা বুলি ধৰি লৈ আছোঁ, তেনেকুৱাকৈ ভিডিঅ' বনাই আছোঁ, বেলেগ বস্তু চোৱাতকৈ ইউটিউবত কিবা এটা চাইছোঁ, কিবা এটা শিকিছোঁ, তাতে ব্যৱহাৰ কৰিছোঁ। পইচাৰ কাৰণে বনোৱা নাই, পইচা পাই থকা নাই। মই কি ক'ম আৰু, নাজানো আপোনালোকে এইবোৰ প্ৰশ্নৰ সন্মুখীন হয় নে নহয়। মই হৈছোঁ, সেইকাৰণে মই জনাব বিচাৰিছোঁ। প্লিজ, আমাৰ অসমত অসমীয়া ভাষাৰ ওপৰত ইউটিউবত অসমীয়াগিৰি দেখুৱাওক। মই কৈছোঁ, অসমীয়া সকলো টপিকতে চাৰ্চ কৰিলে যিটো অসমীয়া ভাষাত আহে সেইটো ভিডিঅ' চাবলৈ চেষ্টা কৰক। যিবোৰ বিষয়ত নাই সেইটোত মই নকওঁ, কিন্তু যিটো বিষয় আপুনি জানিব বিচাৰে এজন অসমীয়া হৈ, মই এইটো বস্তু নাজানো, মই শিকিব বিচাৰিছোঁ, চাৰ্চ কৰিছে, অসমীয়া ভিডিঅ'টো চাওক। মই সঁচাকৈ কৈছোঁ, তেতিয়া মানুহে নিবনুৱা সমস্যা, মানুহে চাকৰি পালে নিবনুৱা সমস্যা নকমেই।
ভিডিঅ'টো চাওক, সেনেকুৱাকৈ 2-এজন যদি নিবনুৱা কমি যায়, মই সেইটো কথাই ক'ব বিচাৰিছোঁ। নাজানো মই কিমান শুদ্ধ কিমান ভুল, মই ইমান হেৰি নহয়, বাছ মোৰ মনৰ কথাখিনি ক'ব বিচাৰিছোঁ। কাৰণ বহুত 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 কম আমাৰ অসমীয়া ভাষাৰ ভিডিঅ' চোৱা মানুহ, খুব কম আছে। কিছুমান লেভেল আছে, সেই লেভেলত ভিডিঅ' সকলোৱে আছে, কিন্তু আমাৰ সৰু সৰুখিনিকো আগুৱাই যোৱাত সহায় কৰকচোন অলপ। সৰুৰ পৰাই ডাঙৰ হয়, সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি থওক। মই ইমানখিনি কৈছোঁ, কাৰণ ছাবস্ক্ৰাইব কৰিলে কাৰো একো নাযায়, না পইচা যায়, না মোবাইলৰ নেট যায়, একো নাযায়। বাছ যদি ভিডিঅ' এটা পাইছে ছাবস্ক্ৰাইবটো কৰি দিয়ক, একো নাযায় আপোনাৰ। যদি আপুনি ভাবে সেই ইউটিউব চেনেলটোৰ পৰা কিবা আপোনাৰ জানিবলগীয়া আছে, ভাল ভিডিঅ' এইটো ভিডিঅ' দিছে, মোৰ এইটো লাগতিয়াল, মই এইটো চাব ইচ্ছা আছে মোৰ মনৰ পৰা, চাওক। আৰু যিটো বস্তু ভাবে এইটো মোৰ কাম নাই, এইটো মই নাচাওক, কোনো কথা নাই। কিন্তু সেই বুলি যে ছাবস্ক্ৰাইব কৰিবই নোৱাৰে, সেইটোতো কোনো কথা নহয় নহয়। আৰু প্ৰত্যেকটো ভিডিঅ' যে চাব, সেইটোও কোনো কথা নহয়। ভাল লগাটো চাওক, বেয়া লগাটো নাচাব, কিন্তু ছাবস্ক্ৰাইবটোতো কৰক, কাৰণ ছাবস্ক্ৰাইব কৰিলে একো নাযায়। মই এইটোৱে কৈছোঁ, হাত জোৰ কৰি প্লিজ, যিসকলে নতুন খোজ দিব বিচাৰিছে তেওঁলোকক ছাবস্ক্ৰাইবটো কৰি দিয়ক একবাৰ, একো নাযায় আপোনালোকৰ। সেইটো ইমানখিনিয়ে কথা ক'বলগীয়া, বেছি মই নকওঁ। কেনে লাগিল ক'ব মোৰ মনৰ কথাখিনি, আপোনালোকেও যদি সেইটো ভাবে মোৰ লগত শ্বেয়াৰ কৰিব। ইমানখিনিয়ে মোৰ কথা ক'ব লগা, আৰু যদি কিবা ভুল হৈছে মোক মাফ কৰি দিব, ক্ষমা কৰি দিব।